guys, Assalamualaikum, Namaskar, welcome back to my YouTube channel আৰু মই আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক হ'ব বহুত বেছি ভালে আছে আৰু এইফালে দেখিছে আজি আপোনালোকৰ ওচৰত মানে এটা মানে আনকমন ৰেচিপি লৈ আহিছো এইটো কি বস্তু মই আপোনালোকে খাইছেনে নাই প্লিজ কমেন্ট কৰি জনাব আৰু গৰু যে ভূত সেইটো আৰু আগতে মানে নাখাইছিল এতিয়া মানুহ এইবিলাক আজিকালি মানে বহুতে খোৱা হ'ল আৰু এইটো মানে চবত চাই মজাত আৰু দেখিছে মই সকলো মছলা দি ললোঁ আৰু এতিয়া প্ৰথমতে এইখিনি মানে মছলা দি সকলো মছলা দি মিক্স কৰি আৰু মই ইয়াত দি ল'ম টমাটো তিনিটা টমাটোখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ এইখিনি অলপ পানী দি লৰাই ইয়াত মই সিজিবলৈ দিম এইটো মানে অলপ হেৰি থাকে সিজিব টাইম লাগে সেইকাৰণে ইয়াত মই 4-5টা হুইচেল দিম হুইচেল দি সিজাম আৰু কমকৈ পানী দিম বেছি পানী দিলে পিছত অসুবিধা হ'ব পাৰে পিছত মানে পিয়াজ দি এইখিনি মানে ফ্ৰাই কৰি ল'ম আৰু এয়া চাওক মোৰ মছলা দিয়াও চেছ আৰু পানী দিয়াও চেছ কমপ্লিট হৈ গৈছে এতিয়া ইয়াত দি ল'ম আদা চামুচ আৰু নহৰু আধা চামুচ দি এইখিনি মিক্স কৰি ল'ম আৰু এইটো কোনে কোনে খাই ভাল পায় প্লিজ কমেন্ট কৰি জনাব এইটো মোৰ বহুত ফেভৰেট হয় আৰু এখন চাক এখন মই অলপ ডাঙৰ কৰি থৈছোঁ মাজে মাজে মানে অলপ কাটি দিছোঁ আৰু এখন ডাঙৰ আছে আৰু এতিয়া ঢাকন লগাই দি মছলা দি আছে এতিয়া গেছত বহাই দিম হুইচেল মাৰিব দিছোঁ আৰু গাইজ এয়া দেখা পাইছে এতিয়া ঢাকন খুলি চাম আৰু মানে তেল আছে যে তেলখিনি মানে একদম বহি গৈছে তেল আৰু এইখিনি তেতিয়া মই অলপ পানী আছে এনে সিজি গৈছে পানীখিনি মই অলপ মানে হেৰি গেছত দি পানীখিনি নাইকিয়া কৰি ল'ম আৰু পানী নাইকিয়া হৈ গৈছে চাওক এতিয়া মই এখন কেৰাহী পাতি দিম পানী নাইকিয়া হৈ গ'ল তেল দি লৈছোঁ ইয়াত তেল দি মই ইয়াত পিঁয়াজ দি ল'ম জোখ অনুসৰি পিঁয়াজ দি ল'ম আৰু যিমানখিনি লাগে পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱালৈ এইখিনি ধুনীয়াকৈ ভাজি ল'ম গাইজ দেখা পাইছে পিঁয়াজ ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ ভাজা গৈছে এতিয়া মই এইখিনি কুকাৰত যে আছে এইখিনি দি ল'ম দি এইখিনি লাৰি ল'ম যাতে মানে ধুনীয়াকৈ পিঁয়াজৰ লগত ভাজা যায় আৰু এয়া চাওক কালাৰো বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে এয়া চাওক গাইজ এতিয়া দি ল'ম মই গৰম মছলা অলপ দি ল'ম আৰু তাৰপাছত দিম কচুৰি মেথি পাত সেয়া মই দি ল'ম অলপ আৰু একেবাৰে লাষ্টত দিম মিট মছলা দি এইখিনি ভালকৈ মই ভাজি ল'ম আকৌ আৰু এতিয়া তেনেহ'লে খাই লওঁ আৰু এতিয়া মই লৈ লৈছোঁ এয়া গৰম প্লেটত ওলাই আৰু এনেকৈ বনাই খাবচোন কালাৰ বহুত ধুনীয়া হৈছে এনেকৈ বনাই খাব বহুত টেষ্টি হয় আৰু খাবলৈ মজা লাগে ট্ৰাই কৰি খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা মানে লাগিছে খাই আৰু ইয়াৰ চাওক মই যেনেকৈ মানে ফ্ৰাই কৰে আৰু এনেকৈ আপোনালোকে এনেকৈ বনাই খায়নে দেখাবচোন আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু তেনেহ'লে আজিলৈ বাই বাই আৰু মানে একেবাৰে সৰু মানে ভিডিঅ' এটা ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই আল্লাহ হাফিজ বাই বাই